নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসমৰ খবৰ ইউটিউব চেনেললৈ। এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ অফিচিয়েল এপ্লিকেশ্যনছ ডাউনলোড কৰি লওক, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু আমাৰ টেলিগ্ৰাম চেনেলতো জইন হ'ব পাৰে, লিংক ডেছক্ৰিপশ্যনতে আছে। বন্ধুসকল, যিসকলে 8 পাছ কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ডিষ্ট্ৰিক্ট ছিজন জাজ নগাঁও ৰিক্ৰুইটমেণ্ট 2021ৰ পোষ্ট আহি গৈছে। পিয়ন আৰু চকীদাৰৰ পোষ্ট আহি গৈছে। পোষ্ট হৈছে 7টা পোষ্ট আপোনালোকৰ বাবে খালী আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনছটো আপোনালোকে গম পাইছে, 8 পাছ হ'ব লাগিব, কিন্তু আপোনালোকে মেট্ৰিক পাছ হ'ব নোৱাৰিব। হয় বন্ধুসকল, ঠিকে শুনিছে, মেট্ৰিক পাছ হ'ব নোৱাৰিব। তো চেলাৰী আপোনালোকৰ পিয়নসকলৰ বাবে 12,000 পৰা আৰম্ভ হ'ব 52,000 টকা। তাত থাকিব গ্ৰেড পে 3,900 টকা। আৰু যিসকল চকীদাৰ তেওঁলোকৰ 12,000 টকাৰ পৰা আৰম্ভ হ'ব 52,000 টকালৈকে, আৰু একেই গ্ৰেড পে 3,900 টকা। তাৰপিছত যিখিনি পিয়নছ কণ্ট্ৰেকচুৱেল থাকিব তেওঁলোকে 15,000 টকাকৈ পাব। তো বন্ধুসকল, ইতিমধ্যে এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল, ফৰ্ম ফিল আপ আৰম্ভ হৈ আছে। তো লাষ্ট ডেট হৈছে 11 আগষ্ট 2021। তো বন্ধুসকল, এতিয়াও আপোনালোকৰ হাতত বহুত সময় আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে এনেধৰণৰ চাকৰিৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।